ফ্ৰেণ্ডছ ৱেলকাম টু যাযাবজ ব্লগ। আজি আমি আপোনালোকৰ কাৰণে একদম বহুত ভাল প্লেচ এটাত আহিছোঁ, য'ত মই মানে আমাৰ লোকেলতে হয়। এইখন ব্ৰিজ দেখা পাইছেনে? এইখন ব্ৰিজ হৈছিলে আপোনাৰ 1937ত ব্ৰিটিছৰ দিনত, মানে ভাৰত স্বাধীন নোহোৱাৰ আগতে হোৱা ব্ৰিজ। বহুতে নাজানে, এটা চাপৰমুখৰ মানে বহুতে নাজানে, কিছুমানে জানেও চাগে, কিন্তু মোক মৃন্ময়ে ক'লে যে ইয়াত ব'লা আজি ব্লগ এটা বনাওঁ, ভাল হ'ব। চ' আহিলোঁ, জেগাটো আপোনালোকক দেখাম, ব্ৰিজখনো দেখাম কেনেকুৱা। আমি এইফালে যাম, পাৰ হৈ যাম। নতুন কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এখন ব্ৰিজৰ ৰিপেয়াৰিঙৰ। ব'লকচোন চাওঁ ব্লগটো কেনেকুৱা হয়। জেগাখিনি প্ৰথমতে আপোনালোকে দেখাই ল'ম ভালকৈ, ব'লক। চ' ফ্ৰেণ্ডছ, আমি এতিয়া ব্ৰিজখন ক্ৰছ কৰিম। তাত তোমালোকে চাবা ব্ৰিজখন কেনেকুৱা হয়। অলপ ৰিস্কিও হয় ব্ৰিজখন, মানে দেখাই আছোঁ মই ওপৰৰ পৰা তলৰ ভিউটো দেখাম। ট্ৰেইন আহে নেকি ঠিক নাই। চাবা ৰখা গাইজ, তলত জঁপিয়াব লাগিব। ট্ৰেইন আহিলে আমি দুটা তলত জঁপিয়াব লাগিব। গাইজ, এইখন হ'ল কলং নদী। আমি কলং নদীৰ ওপৰত আছোঁ। এইটো ভিউ চাই লোৱা গাইজ। 1937 বনোৱা পিলাৰ এইকেইটা, খালি পিলাৰকেইটা ৰখি গ'ল। ওপৰেদি ট্ৰেইন গৈছিলে আগতে, যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্টিং হৈছিলে এইটো ট্ৰেইন লাইন। এতিয়া আপোনাৰ এইটো কনষ্ট্ৰাকশ্যনে চলি আছে, আকৌ ব্ৰিজ ষ্টাৰ্টিং হ'ব। আমি গৈ আছোঁ এইটো ৰাস্তা, এখন দলং জাষ্ট দেখা পাইছে, ইয়াৰ মাজেৰে গৈ আছোঁ। মৃন্ময় কিবা এটা কৈ দিয়া। এইখনে আছিলে দলং, ওপৰেদি যায় এইফালে ট্ৰেইন গৈছিলে ব্ৰিটিছ স্বাধীনৰ আগতে। চ' গাইজ, তোমালোকে চাবা এইখন দলং কেনেকুৱা হয়। ট্ৰেইন আহিলে কিন্তু বাচিব কোনো উপায় নাই, ৰাস্তা নাই, ডাইৰেক্ট জঁপিয়াই দিব লাগিব। এইফালে পানী আছে। আহা, আমি যাওঁ আগলৈ, আহি থাকা। তোমালোক আমি পিলাৰকেইটা চনটো দেখাব ট্ৰাই কৰিম নেক্সট অলপ পিছতকৈ। চাই লওঁ এইফালে ভিউটো চাই লওঁ, ট্ৰেইনৰ ভিউটো কেনেকুৱা হয়। আমাৰ লোকেলতে যে এনেকুৱা প্লেচ আছে মই জানো, বাট এনেকুৱা যে মানে ধুনীয়া আছে আৰু ইমান পুৰণা কিবা ইতিহাস ইয়াৰ লগত হিষ্ট্ৰী জড়িত আছে নাজানিছিলোঁ, আজিয়ে গম পাইছোঁ। চ' আহি পেলাই চালোঁ জেগাটো। এই ইটাবোৰো অলপ বেলেগ ষ্টাইলৰ হয়। কালি তোমালোকক দেখাই আছোঁ, ইটাবোৰো চাব পাৰা তোমালোকে। চিমেণ্ট দি বনোৱা নহয় চাগে, এইবিলাক চিমেণ্ট দি বনোৱা ইটা নহয়, এইবিলাক অলপ বেলেগ কিবা বস্তু দি বনোৱা। আগতে যিবিলাক ইউজ কৰিছিলে, কণী চণী দি ইউজ কৰিছিলে, এইবিলাক মাছৰ মাথা কণী দি এইবিলাক ইউজ কৰিছিলে। ফাইনেলি আমি ব্ৰিজখন ক্ৰছ কৰিলোঁ। ক্ৰছ কৰি পেলাই এতিয়া আমি এইফালে ৰাইট ছাইডে যাম। মই তলৰ ভিউটো দেখাব ট্ৰাই কৰিম। অলপ ভয়ো লাগিছিল ব্ৰিজখনত, যিহেতু তলত বহুত দ, মানে তললৈকে আছে পানী, কলং নদী হয় এইখন। ট্ৰেইন আহিলেতো আৰু ৰিক্সৰ কথা হৈ যাব আপোনালোকে। চ' কাইণ্ডলি বলক যাওঁ। আৰু এই দলংখনৰ মেইনলি এইখন দলঙৰ নামটো আপোনালোকে চাগে নাজানে, মই কৈছোঁ তিতামাৰী ব্ৰিজ বুলি কোৱা হয় এইখন। বহুতে ডিব্ৰুগড় তিনিচুকীয়া গ'লে এইখন দলঙৰ ওপৰেদিয়ে যায় মষ্টলি। আৰু দলংখনৰ নামটো মই আপোনালোকক দেখাই আছোঁ। এইখন চাওক, তিতামাৰী ব্ৰিজ। কালি আপোনালোকে দেখা পাইছে চাগে, তিতামাৰী ব্ৰিজ এইখন। ব'লকচোন চাওঁ আৰু ইয়াৰ বিষয়ে অলপ জানো। বৰ ধুনীয়া নেচাৰেল বিউটি হয় দেই জেগাটো। গছজোপা বৰ বিশাল, ভাল লাগিছে। চ' গাইজ, আমি এইটো পাৰৰ পৰা সিটো পাৰ আহি পালোঁ। আপোনালোকে দেখা পাই আছে এয়া জাষ্ট এইটোৱে পিলাৰটো। কলং নদী সোঁত দেখা পাইছে, পানী এনেকুৱা সোঁত। চাউণ্ডটো শুনাই দিব পাৰিলে ভাল আছিলে, কিন্তু তলত যাবৰ কাৰণে বহুত ৰিস্কি হৈ যাব। তথাপিও ট্ৰাই কৰোঁ কোনফালে যাব পাৰি নেকি তললৈ। ফটফটি আছে, ব'লক মই তললৈ যাওঁ। জঁপিয়াই দিব নালাগে, জঁপিয়াই দিলে আমাৰ দিগদাৰ হ'ব। ব'লকচোন ৰাইজ, যাওঁ গাইজ। ফাইনেলি আমি ব্ৰিজৰ তলত, খোজকাঢ়ি অহা ব্ৰিজখন কাইণ্ডলি চাই ল'ব। এইখনে আছিলে খোজকাঢ়ি অহা ব্ৰিজখন। এইখন ব্ৰিজ পাৰ কৰি আমি আহিলোঁ জাষ্ট। আৰু এটা পিলাৰ আপোনালোকে চাই লওকচোন তলৰ কিমান ডাঙৰ। এইখনো যথেষ্ট পুৰণি হয়, কিন্তু এইকেইটা পিলাৰৰ কাৰণে জাষ্ট আহিছিলোঁ। এইকেইটা পিলাৰ এতিয়াও এনেকুৱা মজবুত হৈছে, এইকেইটা পিলাৰ। কিছুমান পিলাৰ ভাগি পৰিছে, আপোনালোকে চাব পাৰে ইয়াতে।
মই দেখাই আছোঁ, মই চাই লওক এইকেইটা পিলাৰ ভাগি পৰিছে। চ' এইবিলাক বৰ্তমান যুগৰ ইটা বা বালিৰে বনোৱা নহয়। এই তাহানি যুগতে যেতিয়া ৰংঘৰ কাৰেংঘৰ বনাইছিলে চাগে সেইবোৰ কণী কিবা তেনেকুৱা মাছৰ মাথা মাটিমাহ এইবোৰ দি পেলাই চাগে বনাইছিলে। সেইকাৰণে আজিও ইমান ষ্ট্ৰং চাগে। বৰ্তমান সময়ত চিমেণ্টে ইমান ষ্ট্ৰং কাম নকৰিব ইটা চিমেণ্টে। তো আপোনালোকক এইখন কলং নদী ইয়াতে দেখা পাইছে, এইখিনি জেগাত মই দেখাম। তাতে কলং আৰু কপিলি একেলগত মিলন হৈছে। তাৰ দুখন নদী একেলগে, দুখন নদীৰ কালাৰ বেলেগ বেলেগ। কলং নদীখিনি অলপ ভোলা হয় আৰু কপিলি নদীখিনি পানী যথেষ্টখিনি চাফা বুলি ক'ব পাৰি। সেইটো এটা দেখাম আপোনালোকক। ব'লকচোন যাওঁ আৰু অলপ। ৰ'দটো বৰ বেছি। এইটো মোৰ লোকেল ব্লগছ হয়, লোকেল ব্লগছ কৰি ট্ৰাই কৰি আছোঁ আপোনালোকক অলপ এণ্টাৰটেইন কৰিবৰ কাৰণে। চ' আপোনালোকে কেনেকুৱা ধৰণৰ ব্লগ চাব বিচাৰে সেইটো ক'ব। তেতিয়া মই আপোনালোকৰ কাৰণে স্পেচিয়েল ব্লগছ আহি আছে। নেশ্যনেল লেভেলৰ ব্লগছো পাব। কেতিয়াবা বাহিৰত যাম, ৰিচেণ্টলি গৈ আছোঁ। চ' ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰো কৰিব ভিডিঅ'বোৰ যদি ভাল লাগে। ব'লকচোন যাওঁ আৰু। এইটোৱেই সেইটো জেগা য'ত আপোনালোকৰ কলং আৰু কপিলি দুইখন নদী লগ হৈছে। আৰু এই জেগাটোতেই আপোনালোকৰ দুটা কালাৰৰ পানী দেখা পাবলৈ পাব। এটা হ'ল ঘোলা পানী, এটা হ'ল চাফা পানী। চাফা পানীখন হৈছে আপোনাৰ কপিলি নদী আৰু ঘোলা পানীখন হৈছে আপোনাৰ কলং নদী। চ' ইফালে এখন গাঁও আছে, নদীৰে মানুহ নাৱত পাৰ হৈ যায়। আপোনালোকক দেখা পালোঁ, পিলাৰটো দেখা পাব পিছফালে আছে। আপোনালোকে চালে অলপ ব্লগছটো অলপ এনেই বনাব ট্ৰাই কৰিলোঁ লোকেলতে। কেনেকুৱা লাগিলে ক'ব কমেণ্টছত। আৰু ভাল ভাল ব্লগছ বনাব ট্ৰাই কৰিম, নতুন হয়। চ' ট্ৰাই কৰি আছোঁ, বেয়াখিনি ইগন'ৰ কৰিব, কিবা যদি কমপ্লিমেণ্ট থাকে দিব। ত' দাদাবোৰ ব্লগ ভিজিট কৰিব নাপাহৰিব। চ' এনেকুৱা ধৰণৰ কিছুমান ভাল ভাল ব্লগছ বনাব আইডিয়া দিব যদি ভাল কমেণ্টছত পাৰে। আপোনাক কেনেকুৱা ধৰণৰ ব্লগছ আছে, ডেইলি ব্লগছ, কিবা স্পেচিয়েল ব্লগছ, চিনেমেটিক্স ভিউজ কেনেকুৱা চাব বিচাৰে তো কাইণ্ডলি জনাব, জনালে ভাল পাম। সেইটো হিচাপে ধন্যবাদ। বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, লাইক এটা কৰি দিব।